এইটো মই আলু লৈছোঁ, এখন পিহনা লৈছোঁ। আলুটো আমি এনেকৈ পিচি ল'ম। এয়া আলুটো আমি পিচি লৈছোঁ। মই আপোনালোকক আজি ফেচ পেক এটা দেখুৱাম। এয়া আলুটো পিচি লৈছোঁ। এতিয়া মই আলুটো পিছা হৈ গ'ল। আলুটো পিছা হৈ যোৱাৰ পিছত মই আলুটোৰ পৰা ৰসখিনি ধুনীয়াকৈ চেপি উলিয়াই দিম। এয়া দেখিছে চেপি উলিয়াই দিছোঁ। ইয়াৰ পিছত আমি এইখিনি আপুনি বেলেগত খালে ব্যৱহাৰ কৰিব পাৰিব। এয়া মই এচামুচ ধুনীয়া দৈ দি দিছোঁ, ফ্ৰেছ দৈ। আৰু ইয়াতে মই 2 টোপলামান পেৰাচুট তেল দি দিছোঁ। এয়া 2 কেইটোপালমান আমি দি দিছোঁ। দি এইখিনি ধুনীয়াকৈ মিহলাই ল'ম। গতিকে আপোনালোকে লগাই চাব, এইখিনি ধুনীয়া হৈ গ'ল। এতিয়া মই চাওক এনেকৈ লগাই থৈ দিব। আপোনালোকে লগাই থৈ আপোনালোকে লগাই মোক কেনেকুৱা পালে জনাব। আপোনালোকে ট্ৰাই কৰি চাব। আলুটো পিচি ৰসখিনি উলিয়াই ল'ব। তাতে অকণমান দৈত দিব এচামুচমান আৰু 2 টোপালমান নাৰিকলৰ তেল দিব, পেৰাচুট। এনেকৈ লগাই 10 মিনিটমান থৈ দিব। সপ্তাহত আপুনি 2 দিন বা 3 দিন কৰিব। আপোনাৰ মুখত ধুনীয়া গ্ল' আহিব। চাওক।